go back, go back, go back. Okham police hai hai. Greftar korok. Oporadi okala greftar korok. Okham police hai hai. 13 জানুৱাৰী মাঘ বিহু উৰুকাৰ দিনাৰ অসমীয়া জাতি প্ৰাণচুপ যি মাঘ বিহু এই মাঘ বিহুত গাহৰি কটালৈ দিনৰ ভাগত এটা পৰিৱেশ বাধাৰূপ আৰু পৰৱৰ্তী সময়ত সন্ধিয়ালৈ ভেলাঘৰত হাই কাজিয়াৰ সেই একেটা বিষয়ক লৈ পৰৱৰ্তী সময়ত সেইসকল দোষী মৰাণহাট আৰক্ষী থানাত তেওঁলোকে উপস্থিত বা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হ'ল। কথাটো হ'ল অসমীয়া জাতিৰ প্ৰাণচুপ মাঘ বিহু উৰুকাৰ ভোজৰ দিনা যিটো ঘটনা সংঘটিত কৰিলে সেই ঘটনাত সেই গোটেই অঞ্চলটো বা সেই পৰিয়ালটোৰ যি ভোজৰ আয়োজন সেই আয়োজনত ম্লান পৰি গ'ল, আঘাত হানিলে অসমীয়া জাতি। মাঘ বিহুক আঘাত হানিলে অসমীয়া জাতিটো আজি লজ্জিত হৈছে। গতিকে এই লজ্জিত কাৰ্যক তেওঁলোকে কেনেকৈ থানাৰ পৰা মুকলি হৈ যাব পাৰিলে আৰু বিশেষকৈ ডাঙৰ কথা মুকলি হৈ যোৱাৰ পিছত তেওঁলোকে এটা ভাষ্য প্ৰদান কৰিছে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যে আমি থানাৰ পৰা মুকলি হৈ আহিলোঁ, তোমালোকে কি কৰিব পাৰিলা। ভয় ভাবুকি দিছে, কেতিয়াবা লগ পালে তোমালোকক গাড়ীয়ে খুন্দিয়াই দিম বা অন্য ধৰণৰ ব্যৱস্থাৰে তোমালোকক চাই ল'ম বুলি দাবী ধমকি হুমকি প্ৰদান কৰিছে। গতিকে স্থানীয় ৰাইজ শংকিত হৈছে যে কেতিয়াবা তেওঁলোকে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব নেকি। প্ৰতিটো পৰিয়াল শংকিত হৈছে, কাৰণ তেওঁলোকৰ ঘৰত ল'ৰা ছোৱালী শিশু স্কুললৈ যোৱা ল'ৰা ছোৱালী আছে। গতিকে প্ৰশাসনৰ ওচৰত তেওঁলোকে উপযুক্ত দোষীয়ে কিয় শাস্তি নাপালে, গতিকে সেই উপযুক্ত শাস্তি পাবৰ কাৰণে আজি ৰাইজ ৰাজপথলৈ আহিবলগীয়া হৈছে, যিহেতু প্ৰশাসনে দিয়া নাই। আৰু আমিও আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে য'ত সম্প্ৰীতি অসমৰ কথা কৈছোঁ, য'ত সম্প্ৰীতি মৰণৰ কথা কৈছোঁ, তাত বিহুৰ দিনা এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ কিয় সৃষ্টি হ'বলৈ পালে। গতিকে ইয়াত যিসকল লোক জড়িত আছে সকলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক উপযুক্ত পৰা শাস্তি প্ৰদান কৰিবৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি ৰাজপথ আহিছে, কালি গণতান্ত্ৰিকভাৱে অন্য আন্দোলন কৰিবলৈ কিন্তু ৰাইজ তেতিয়াহ'লে বাধ্য হ'ব। এই কথাটো আপোনালোকৰ সময়ত অৱগত কৰিলোঁ। অসমীয়া জাতিৰ প্ৰাণচুপ বিহুৰ লগতে হিন্দু ধৰ্ম বা অসমীয়া জাতিৰ প্ৰতি এটা ধৰ্মীয় মেৰুকৰণত আঘাত হনা মানে গোটেই জাতিটো বা গোটেই ধৰ্মটোক তেওঁলোকে আঘাত আনিছে। নিশ্চয় এই কথা কেতিয়াও মানি লোৱা নহ'ব, কোনো কাৰণত মানি লোৱা নহ'ব। ইয়াৰ ওপৰত কিন্তু প্ৰশাসনে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁলোকে আৰক্ষী আমি এজাহাৰ দিয়াৰ পিছত তেওঁলোকক এদিনৰ পিছত উঠাই আনিলে, আনি এদিন থৈ তেওঁলোকক এৰি দিলে, ক'লে আইনৰ প্ৰক্ৰিয়া আমি আইনৰ প্ৰক্ৰিয়া মতে কৰি আছোঁ বুলি ক'লে। কিন্তু সিহঁতক 19 তাৰিখে টাইম দিয়া আছিলে, সিহঁতক 19 তাৰিখে নটিচ দিয়া আছে, 19 তাৰিখে হাজিৰ হ'ব। কিন্তু আজিলৈকে 20 তাৰিখ হ'ল, 7 দিন হৈ গ'ল, আজিলৈকে তেওঁলোক হাজিৰ হৈছে নাই হোৱা, সেইটো আমি এতিয়ালৈকে একো গম পোৱা নাই। আৰক্ষী আমাক একো জনোৱাও নাই। কিন্তু আমাক ন্যায় লাগে, দুখীয়া শাস্তি পাব লাগে। সেইটো কাৰণে আমাৰ বিহুৰ দিনাখন মাতি আনি আঘাত কৰিছে, তেওঁলোকক আমাৰ শাস্তি দিব লাগে, তেওঁলোকে দুখীয়া শাস্তি পাব লাগে। মই এইটো সমগ্ৰ ৰাইজবাসীয়ে গম পাইছে যে আমি সঁচাকৈ লজ্জিত, যে অসমবাসী হিচাপে আজি অসমীয়া হিচাপে লজ্জিত যে ভোগৰ উৎসৱ মানে কি, ভোগালী উৎসৱ মানে ভোগৰ উৎসৱ। আজি ভোগৰ উৎসৱৰ দিনাখন কোনোবাই গাহৰি মাংস খাব, হাঁহ কুকুৰা খাব, সেইটো তেনে সাধাৰণ কথা। গতিকে সেই বস্তুটো নিধন কৰিবলৈ যাওঁতে যদি কোনোবা বিশেষ ধৰ্মীয় হওক বা অইন কোনো ব্যক্তিয়ে যদি সেইটো বাধা কৰিবলৈ যায়, সেইটো আমি অসমীয়া হিচাপে মানি ল'ম নেকি? আপোনালোকে কওক। আৰু দ্বিতীয় কথাটো হ'ল সেই যি ৰাতিপুৱা পুৱাৰ ভাগত যি গাহৰি নিধনৰ যিটো মাংস কাটিছিলে, তেওঁলোকে অৱৰোধ ৰখাবলৈ গ'ল, ঠিক আছে মানি ল'লোঁ। তাৰ পিছৰ পৰ্যায়ত মাজনিশালৈ গৈ উৰুকাৰ মাজনিশালৈ গৈ তেওঁলোকে উৰুকা নিশাৰ দিনাখন গৈ উৰুকা নিশা গৈ মেজিৰ ভিতৰত গৈ পিনে ভেলাঘৰত গৈ তেওঁলোকে মাৰপিটৰ ব্যৱস্থা কৰিছে, মেজি ভাঙি দিছে, মহিলাৰ ব্লাউজ ফালিছে। এনেকুৱা ধৰণৰ নিকৃষ্ট ঘটনাক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে আমি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, স্থানীয় বিধায়ক শ্ৰদ্ধাৰ যোগেন মোহন ডাঙৰীয়া, লগতে আমাৰ SP পৰা আদি কৰি গোটেই আমাৰ প্ৰশাসনৰ সমগ্ৰ প্ৰশাসনিক বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ যে দোষীসকলে শাস্তি পাব লাগে, আৰু যিসকলে ইতিমধ্যে দুখ পাইছে তেওঁলোকক আমি ন্যায় ব্যৱস্থা কৰি দিব লাগে। ধন্যবাদ। আৰক্ষীয়ে কি তদন্ত লৈছে এতিয়ালৈকে আমি একো গম পোৱা নাই। আমি বিচাৰোঁ দুখীয়া শাস্তি পাব লাগে, শাস্তি দিয়াটো আমি বিচাৰোঁ, যাতে ভৱিষ্যতৰ দিনলৈ এনেকুৱা নহওক। ভাবুকি দিছে, ভয় ভাবুকি দি আছে, কি কৰিলে কি ফালিলে একো কৰিবই নোৱাৰিলে দেখোন, তেনেকুৱা ভয় ভাবুকি দেখাই আছে।
চিন্তা হৈ গৈছে দিন কটাবলৈ দিগদাৰ হৈ হৈছে নেকি? ভয় হৈছে আমাৰ থাকিবৰ কাৰণে তাত। কেইটা পৰিয়াল আছে আপোনালোকৰ? আমাৰ তাত আমাৰ 3টা পৰিয়াল আছে।